এইজন দীপ। আৰু এইজন ৰাজ। ইহঁত দুইজন সৰুৰে পৰা ভাল বন্ধু। একেলগে একেখন কলেজতে পঢ়ে, যলৈ যায় একেলগে যায়, যি খায় একেলগে খায়। অঁ, এইজনী হ'ল প্ৰিয়া, দীপৰ গাৰ্লফ্ৰেণ্ড। ইহঁত দুয়োটাকো ইজনে আনজনক বহুত ভাল পায় আৰু বহুত বিশ্বাসো কৰে। ইহঁত তিনিওজন প্ৰায় একেলগে থাকে, কিন্তু এদিন হঠাৎ এটা দুৰ্ঘটনা। বলকচোন চাওঁ ভিডিঅ'টো। ব'লা তেতিয়াহ'লে অলপ ফুৰি আহোঁ। তহঁতে অলপ কথা পাত, মোৰ এটা ফোন আহিছে। প্ৰিয়া, তোমাৰ লগত এটা কথা আছে। কি কথা কোৱাচোন? মই তোমাক ভাল পাওঁ। কিনো ধেমালি কৰি আছা এইবোৰ? ধেমালি কৰা নাই প্ৰিয়া, মই তোমাক সঁচাকৈ ভাল পাওঁ। কি তুমি নাজানা নেকি মই যে দীপক ভাল পাওঁ? আৰু তুমিতো দীপৰ ভাল বন্ধু। দীপে তোমাক বহুত বিশ্বাস কৰে। তুমি কেনেকৈ ভাবিব পাৰিলা এইবোৰ কথা? দীপে তোমাক নিজতকৈ বেছি বিশ্বাস কৰে। চি, তুমি ইমান চৰিত্ৰহীন নে? বিশ্বাস? দীপক বহুত বিশ্বাস কৰিছিলো, কিন্তু সেই বিশ্বাসক সি বৰ বেয়াকৈ আঘাত কৰিলেও। তুমি এটা কথা জানানে? যিদিনা দীপে তোমাক প্ৰপ'জ কৰিছিল, সিদিনা তাৰ লগত ময়ো আছিলো। আৰু কিন্তু মই তোমাক ভাল পাইছিলো, কিন্তু দীপে তোমাক প্ৰপ'জ কৰি দিলে। আৰু সেইদিনাৰ পৰাই মই দীপক বহুত বেয়া পাওঁ, আৰু তাৰ প্ৰতিটো খোজতে মই তাৰ হেঙাৰ হ'ব বিচাৰো। আৰু কেতিয়াবা দীপে এইটো কথা যদি কাণত পৰে, কিন্তু তোমাক মই শান্তিত কেতিয়াও জীয়াই থাকিব নিদিওঁ। আৰু এতিয়া কোৱা, তুমি মোক ভাল পোৱা নে নোপোৱা? প্ৰয়োজন হ'লে নিজকে শেষ কৰি দিম, কিন্তু তোমাৰ দৰে চৰিত্ৰহীন ল'ৰাক মই কেতিয়াও ভাল নাপাওঁ। কি ক'লা? প্ৰিয়া, জানা ভাই, তাইক বোলে মই ভাল পাব লাগে। ভাল নোপোৱাৰ বাবে মোক তাই জোৰদবস্তি কৰিছে। নহয় দীপ, এইবোৰ সকলো মিছা। বাছ, নুশুনো আৰু মই তোমাৰ কথা। মই ভুল কৰিছো তোমাৰ দৰে চৰিত্ৰহীন ছোৱালী এটা 7 বছৰ ভাল পায়। বাই।
ৰ'বাচোন। কি কোৱা আৰু তুমি মোক নেক্সট টাইম নামাতিবা। তোমাৰ ভদ্ৰ মুখখন মই সোনকালে খুলি আছোঁ। মোৰ মুখা খোলাৰ আগতে তুমি ভাবিছানে দীপে তোমাক কিমান ঘিণ কৰে? এতিয়া কোৱা, তুমি মোক ভাল পাবানে? তোমাৰ দৰে চৰিত্ৰহীন ল'ৰাক মই কেতিয়াও ভাল নাপাওঁ। বাই। হেল্ল' ক'ত আছা? চল দিয়া। ঠিক আছে, গৈ আছোঁ। বছ, কিয় মাতিলা? চালা তোৰ দৰে পুৰুষটো জীয়াই থাকি লাভ নাই। যিটো আহিছে তোক খতমে কৰি দিব লাগিব। তোৰ দৰে পুৰুষ এজনে ছোৱালী এজনী কিডনেপ কৰি ইমান টাইম লাগে, তোক চালাত ফিনিছে কৰি দিম। The subscriber is currently switched off. Please try after some time. The subscriber is currently switched off. The subscriber is currently switched off. ঐ ছোৱালী, মাতি আছো যে শুনা নাই নেকি? শুনা নাই। ঐ ছোৱালী, তই মোক চৰাই যা, তোক চাই ল'ম। এই ছোৱালী ৰহ, মনে কৈছে তোৰ সৰু হাতখন ভাঙিয়ে পেলাও নেকি? নাই, তোৰ হাতখন নাভাঙো, তোৰ যে কিবা এটা নহ'ব সেইটো হাতাও। আৰে সেই ছোৱালীজনীক কোনোবাই কিবা কৰিল দেই। আৰে সেই ছোৱালীজনীক কোনোবা কিবা কৰিলে। কোন আছিলে সেইজন আৰু তোমাক কিয় এচিড মাৰিলে? শুনিব বিচাৰিছে যদি শুনক। কি? এয়া সত্য। এতিয়া বুজিছো। আপোনাক পিছে মই দেখাও নাপাওঁ। কোন বাৰু আপুনি? তোমাৰ দেউতাই যে মোৰ দেউতাক হত্যা কৰিছিল, তাৰে প্ৰতিশোধ ল'বৰ কাৰণে মই তোমাক কতৰিনে বিচাৰি গৈছিলো। এইটো কথা সত্য নহয়। তোমাৰ দেউতাক কোনোবা আনহে হত্যা কৰিছিল। তোমাৰ দেউতাৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ গৈ মোৰ দেউতাৰো মৃত্যু হৈছিল। কি?
এনেকৈ তোমাৰ দেউতাৰ মৃত্যু হৈছে। অঁ বুজিছোঁ। প্লিজ মোক কৰি দিবা। তোমালোকক মই মানে মিছাতে সন্দেহ কৰিছিলোঁ। চাওঁ তোমাৰ মোবাইলটো দিয়াচোন, মই দীপক ফোন কৰি দিব কথাটো। হেল্ল', অঁ হয়। কি অঁ মই গৈ আছোঁ, এতিয়াই গৈ আছোঁ। ঠিক আছে মই গৈ আছোঁ। ঠিক আছে বাৰু। প্ৰিয়া কেনেকৈ হ'ল এইবোৰ? তাক মই নিজতকৈ বিশ্বাস কৰিছিলোঁ, কিন্তু কিন্তু সি যে এনেকুৱা কাম এটা কৰিব মই কেতিয়াও ভাবিব পৰা নাই। হেল্ল' ৰাজ, তই ক'ত আছ? মই এটা লোকেশ্যন চেণ্ড কৰি আছোঁ, তই জল্দি আহিছ তালৈ। ঠিক আছে। অঁ ঠিক আছে, মই গৈ আছোঁ। তুমি এয়া কিয় কৰিলা? তুমি প্ৰিয়াৰ চকুত এচিড কিয় ঢালিলা? কি এইবোৰ সকলো মিছা? তই মোৰ চকুৰ আগতে এইবোৰ কাম কৰিছ, তই কিয় কৰিছ এইবোৰ? প্লিজ দীপ, মোক মাফ কৰি দিম। প্ৰিয়া বহুত ভাল পাইছিলোঁ। কি কৰি তই? তোক মাফ কৰি দিম, ওলাই যা ইয়াৰ পৰা। হোৱা তই এতিয়াই। দীপ, তই মোক মাফ কৰি দিয়ে দীপ। তোমাক মই ইমান কষ্ট, ইমান দুখ মোৰ বাবে। তোমাক মই হ'ব, মই সকলো বুজি পাইছোঁ। মোৰ ভুল হলো, প্লিজ মোক মাফ কৰি দিয়া অ' প্লিজ। যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো। মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম।